মৰিগাঁৱৰ বালিজানত ভয়ংকৰ পথ দুৰ্ঘটনা। দুগৰাকী মহিলাসহ 6জন আহত হয়। জানিব পৰা মতে আজি দিনৰ 11 বজাত উত্তৰ বালিজান প্ৰাথমিক বিদ্যালয়ৰ কাষতে সংঘটিত হয় এই দুৰ্ঘটনা। AS278495 নম্বৰৰ এখন স্কুটি আৰু AS21ER2423 নম্বৰৰ এখন ই-ৰিক্সা আৰু নম্বৰবিহীন আন এখন ই-ৰিক্সাৰ মুখামুখি সংঘৰ্ষ। দুৰ্ঘটনাত আহত লোককেইজনক উন্নত চিকিৎসাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰা হয়। দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতেই মিগ্ৰীভেটা আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় যদিও চতুৰ চেঙেলীয়া স্কুটি চালকজন পলায়ন কৰে। উল্লেখ্য যে বালিজান অঞ্চলত একাংশ চেঙেলীয়া চালকৰ অনুজ্ঞাপত্ৰ নথকা স্বত্তেও একাবেকাকৈ গাড়ী চলাই থকা হেতুকে এনে দুৰ্ঘটনা সংঘটিত কৰি অহা বুলি স্থানীয় একাংশ ৰাইজে সংবাদ মাধ্যমক জানিবলৈ দিয়ে। নিউজ ডেস্ক ৰিপৰ্ট, খবৰ অসম। ফালৰ পৰা এখন টমটম গৈ আছে, আনখন পশ্চিম ফালৰ পৰা আহি আছে। স্কুটিখন পশ্চিম ফালৰ পৰা আহি প্ৰথমতে দক্ষিণ ফালে যিখন টমটম আছিলে সেইখনত খুন্দা দি পেলাই এই সোঁহাতে যিখন আহিছিলে পশ্চিম ফালৰ পৰা সেইখনত খুন্দা দি একেবাৰে গাড়ী চূৰ্ণ বিচূৰ্ণ কৰি আৰু টমটমৰ ড্ৰাইভাৰটোকো মানে আধা মৰা হৈ আছে। ইও দুখ পাইছে আৰু বহুতো যিখিনি হেৰি আছিলে যাত্ৰী আছিলে, মহিলা, সৰু ল'ৰা ছোৱালী চবেই দুখ পাইছে। এনে বম ফুটা নিচিনা হৈছে। মই ভাবিছোঁ কিহৰ শব্দ হ'ল, বাহিৰত ওলাই আহিছোঁ, অহাৰ লগে লগে গম পাইছোঁ কৈছে যে গাড়ী এক্সিডেণ্ট হৈছে। এক্সিডেণ্ট কোৱাৰ লগে লগে দৌৰি ওচৰত আহিছোঁ। তেতিয়া ইটো চাইডতো মানুহ 2-3টা পৰি আছে, মাইকী মানুহ এজনী পৰি আছে, সৰু ল'ৰা এটা পৰি আছে। আৰু যিটো ল'ৰা মাৰিছে সিও দুখ পাইছে, তাক টানি ইফালে লৈ গৈছে, মোৰ চোতালতে নিছে। কোনে লৈ গৈছে মই চিনি নাপাওঁ। ঘণ্টামান আগত হৈছে। অৱস্থা জটিল দেখা পাই এনজৰ এইটো ৰৈ নাথাকি মই নিজৰ গাড়ী দি পঠিয়াই দিছোঁ। আৰু যিটো ল'ৰা এক্সিডেণ্ট কৰিছে সিহঁতৰ পৰিয়ালৰ পৰা গাড়ী এখন আহিছে। মোৰ যাত্ৰী 5জন বা 6জন হ'ব কিজানি। কিন্তু তেওঁৰ অনুজ্ঞাপত্ৰবিহীনভাৱে গাৰ্জেণ্টে কিয় এই সৰু ল'ৰা ছোৱালীবিলাকক গাড়ী উঠাই দিব লাগে হাতত? গতিকে ইয়াৰ এটা প্ৰশাসনীয়ভাৱে ইয়াৰ এটা তদন্ত হ'ব লাগে যে তেওঁলোকে কিয় সৰু ল'ৰা ছোৱালীৰ হাতত গাড়ী উঠাই দিব। আৰু সমূহ অসমবাসী ৰাইজক এইটোৱে অনুৰোধ জনাম যে আপোনালোকৰ সন্তানক আপোনালোকে গাড়ী অনুজ্ঞাপত্ৰবিহীনভাৱে আৰু কেনেকৈ গাড়ী চলাইছে তাৰ অলপ নজৰ দিব, যাতে তেওঁলোকে গাড়ীটো ইমান স্পীডত চলাব নোৱাৰে। ইমান স্পীডত যায় কেতিয়াবা নিজৰো ভয় লাগি যায় যে খুন্দিয়াই গুচি যাব।